তেতেলী টেঙাৰ লগত গাহৰি মাংস কেতিয়াবা খাইছেনে? যদিহে খোৱা নাই, মোৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। মই গাহৰি মাংসখিনি প্ৰেছাৰ কুকাৰত প্ৰথমতে বইল কৰি লৈছিলোঁ আৰু এতিয়া মই এখন কেৰাহীত অলপমান নিমখ দি মাংসবোৰ তেল ওলোৱালৈকে ৰাখি থ'ম এনেকৈ ঢাকোন দি। আৰু এতিয়া তেল ওলোৱা আৰম্ভ হৈ গ'ল আৰু এতিয়া মই ইয়াতে দি দিম গোটা নহৰু কেইফোটামান। আৰু মই ইয়াত তেতেলীবোৰ আগতীয়াকৈ পানীত তিয়াই ৰাখিছিলোঁ যাতে তেতেলীৰ ৰসবোৰ ভালদৰে ওলাই যায়। আৰু এয়া এতিয়া হৈ গ'ল আৰু এতিয়া মই এয়া মাংসত ঢালি দিম। মাংসবোৰ যিহেতু আগতীয়াকৈ বইল কৰি থৈছিলোঁ গতিকে বহুত বেছি ভজাৰ প্ৰয়োজন নহ'ল। আৰু মই ইয়াত অলপমান ভোট জলকীয়াও দি দিছোঁ যিহেতু টেঙা আৰু জ্বলা একেলগে খাই ভাল লাগে। আৰু এতিয়া মই প্ৰায় 15 মিনিটমান সময় ঢাকোন দি ৰাখি থৈছিলোঁ যাতে মাংসৰ পৰা তেলবোৰ আৰু ওলায়। আৰু এতিয়া ওলোৱা আৰম্ভ হৈ গ'ল আৰু এতিয়া মোৰ মাংসবোৰ ধুনীয়াকৈ হৈ গ'ল, একেবাৰে কোমলকৈ সিজিছে আৰু এনেকৈ খাই বহুতেই বেছি ভাল লাগে। আৰু এতিয়া মই ইয়াৰ ওপৰতে ছটিয়াই দিছোঁ অলপমান মান ধনিয়া পাত। আপোনালোকে এনেকৈ কোনে কোনে খাই ভাল পায় মোক কমেণ্ট কৰি জনাব। আৰু যদিহে খোৱা নাই তেতিয়াহ'লে এনেকৈ বনাই নিশ্চয়কৈ খাব, খাবলৈ বহুতেই বেছি সোৱাদ হয়। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। আৰু যদিহে ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব যদিহে আপোনালোকে ফেচবুকত চাই আছে। আজিলৈ আহিলোঁ, বাই।